নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকক দেখাম অসমীয়া অভিনেত্ৰীসকলে প্ৰথম কৰা ছবিসমূহ। 1 নম্বৰতে বৰষা ৰাণী। বৰষা ৰাণীৰ বিষয়ে প্ৰথম অভিনয় কৰা বোলছবিখনৰ নাম হ'ল যৌৱনে আমনি কৰে। 2 নম্বৰতে হ'ল আশা বৰদলৈ। আশা বৰদলৈ অভিনয় কৰা প্ৰথমখন বোলছবিৰ নাম হ'ল মনত বিৰেণাৰ জুই। 3 নম্বৰতে হ'ল আমাৰ সকলোৰে পৰিচিত নিশিতা গোস্বামী। তেওঁ প্ৰথম অভিনয় কৰা চিনেমাখনৰ নাম হ'ল ৰাতি ফুলা ফুল। 4 নম্বৰতে হ'ল আইমী বৰুৱা। আইমী বৰুৱাই অভিনয় কৰা প্ৰথমখন চিনেমা হ'ল প্ৰেম আৰু প্ৰেম। 5 নম্বৰতে হ'ল আমাৰ সকলোৰে মৰমৰ অমৃতা গগৈ। মিউজিক এলবামটোৰ নাম হ'ল পেডেল মাৰি মাৰি। 6 নম্বৰতে আমাৰ সকলোৰে পৰিচিত গায়ত্ৰী মহন্ত। গায়ত্ৰী মহন্তই প্ৰথম অভিনয় কৰা ছবিখনৰ নাম হ'ল মানস ৰবীনৰ জোনবাই। 7 নম্বৰতে হৈছে মেঘ ৰঞ্জনী। মেঘ ৰঞ্জনীয়ে প্ৰথম অভিনয় কৰা বোলছবিখনৰ নাম হৈছে লখিমী। 8 নম্বৰতে হৈছে জুপিতৰা ভূঞা। জুপিতৰাই প্ৰথম অভিনয় কৰা বোলছবিখনৰ নাম হ'ল হিয়াৰ দাপোনত তোমাৰ ছবি। 9 নম্বৰতে হ'ল প্ৰস্তুতি পৰাশৰ। প্ৰস্তুতি পৰাশে প্ৰথম অভিনয় কৰা বোলছবিখনৰ নাম হ'ল মহাৰথী। 10 নম্বৰতে হ'ল শ্যামন্তিকা শৰ্মা। শ্যামন্তিকা শৰ্মাই প্ৰথম অভিনয় কৰা বোলছবিখনৰ নাম হ'ল ৰংমন। অমৃতা গগৈয়ে প্ৰথম এটা মিউজিক এলবামত কাম কৰিছিল।